নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল আছামীজ জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টো আপোনালোকৰ মাজত অসম পুলিচৰ ABUBৰ যি আগন্তুক 5 মাৰ্কৰ অৰেল ভাইভা অনুষ্ঠিত হ'ব, তাকে আপোনালোকক কেনেকুৱা কুৱেশ্যন সুধিব পাৰে তাৰে ওপৰত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পায়। গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম অসম পুলিচৰ ভাইভাৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে ব'লক পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিল যে বৰ্তমান ইণ্ডিয়াৰ চিফ জাষ্টিছ কোন? বৰ্তমান ইণ্ডিয়াৰ চিফ জাষ্টিছ কোন? শৰদ অৰবিন্দ বোবডে। শৰদ অৰবিন্দ বোবডে হৈছে বৰ্তমান ইণ্ডিয়াৰ চিফ জাষ্টিছ। আৰু এইটো প্ৰশ্ন সুধিছিল যে বৰ্তমান পুলিচৰ ডাঙৰ 3জন অফিচাৰৰ নাম। ভাস্কৰজ্যোতি মহন্ত DGP, শ্ৰী BK মিশ্ৰা IPS মানে বিনয় কুমাৰ মিশ্ৰা IPS, শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিং IPS। আৰু এইটো প্ৰশ্ন সুধিছিল যে নিজৰ জিলাৰ DC আৰু SP, আপোনালোক যোনখন জিলাৰ হয় তাৰে DC বা SP জনৰ নাম সুধিব পাৰে, তেতিয়া আপোনালোকে ধুনীয়াকৈ উত্তৰটো দি দিব। এইটো প্ৰশ্ন সুধিছিল যে আমাৰ জাতীয় পতাকাখনত কেইটা ৰং আছে? আমাৰ জাতীয় পতাকাখনত 4টা ৰং আছে। ওপৰে কমলা, মাজত বগা, অশোক চক্ৰটো পাতল নীলা আৰু তলত সেউজীয়া ৰং। আমাৰ জাতীয় পতাকাখনত 4টা ৰং আছে। এইটো কুৱেশ্যনো সুধিব পাৰে যে বৰ্তমান অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীজনৰ নাম কি? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীজনৰ নাম হৈছে অজন্তা নেওগ। আৰু এটা প্ৰশ্ন সুধিব পাৰে যে কিমান বছৰৰ মূৰত অষ্ট্ৰেলিয়া ক্ৰিকেটৰ দলটোৱে পাকিস্তানত উপস্থিত হৈছিল? 24 বছৰ মূৰত। কিমান বছৰৰ মূৰত অষ্ট্ৰেলিয়া ক্ৰিকেটৰ দলটো পাকিস্তানত উপস্থিত হৈছিল? 24 বছৰৰ মূৰত উপস্থিত হৈছিল। তাৰ পিছৰ প্ৰশ্নটি হৈছে সাতভনী ৰাজ্য কোনকেইখনক কোৱা হয়? আপোনালোকে উত্তৰটি এনেকৈ দিব: অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা সাতভনী বুলি কোৱা হয়। তোমাক যদি সোধে তাৰপিছত তুমি এজন আৰক্ষী হ'ব কিয় বিচৰা, তেতিয়া তুমি উত্তৰটো এনেকৈ দিবা যে ছাৰ, মোৰ সৰুৰ পৰাই সপোন আছিল এজন আৰক্ষী হোৱাৰ, নিজৰ মাতৃভূমিখনৰ হকে কাম কৰা, সেয়েহে ছাৰ মই এজন আৰক্ষী হ'ব বিচাৰোঁ। এনেকৈ সৰুকৈ উত্তৰটো দিলেই হ'ল। তাৰ পিছৰ প্ৰশ্নটি হৈছে বৰ্তমান সাহিত্য সভাৰ সভাপতি কোন? বৰ্তমান সাহিত্য সভাৰ সভাপতি কোন? কুলধৰ শইকীয়া হৈছে বৰ্তমান সাহিত্য সভাৰ সভাপতি। আৰু যদি তাৰপিছত সোধে যে সাহিত্য সভা 2022 চনত ক'ত অনুষ্ঠিত হৈছিল, তেতিয়া উত্তৰটো দিবা যে শুৱালকুছিত অনুষ্ঠিত হৈছিল। তাৰ পিছৰ প্ৰশ্নটি হৈছে মোবাইল ফোনৰ আৱিষ্কাৰ কোন? মোবাইল ফোনৰ আৱিষ্কাৰ হৈছে মাৰ্টিন কপাৰ। শেষৰ প্ৰশ্নটি হৈছে বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব গড় দিৱস 22 ছেপ্টেম্বৰত পালন কৰা হয়। আজি ভিডিঅ'টিৰ এইটো শেষৰটি প্ৰশ্ন আছিল। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে আমি আপলোড দিয়া সকলো ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পায়। ধন্যবাদ।